এইখিনি সময়ত আমাৰ ঘৰ পালাহিছে কেছটো কি মই যে তোমালৈ ইমান কল কৰি আছো তুমি কিয় ৰিচিভ কৰা নাই সেইকাৰণে মই ইয়ালৈ আহি গলো এনেবাকে আমাৰ ঘৰত থকা জমদূতে তোমাক এইখিনি দেখিলে যদি গৰু পিটন দিয়ে তেতিয়া মোৰ ফালৰ পৰা ৰাম ৰাম মই নোৱাৰো দেই তোমাক বচাবলৈ তুমি এইখিনিতে পিটন খাই খাই যি হোৱা হ'বা মই ইয়াৰ পৰা পলাম ব'লা না ৰাস্তাতে বহি পেলাই কথা পাতিম তোমালৈ বৰ মনত পৰি আছে তুমি ফোনটো ৰিচিভ নকৰা হয় দিয়া মানে তোমাকো মানে কি যে কম নহয় হ'ব এতিয়া এই লেলা চেনে দেখাব নালাগে আগে মোৰ বিয়াখন পাতি লোৱা সদায় কি এনে মনে মনে কম কথা পাতি দিব লাগে নেকি এনেও মোৰ কাৰণে ঘৰত ল'ৰা আহি আছে মই বিয়া হৈ গুচি যামগৈ মাজনী ক'ত আছ সেয়া মোৰ মায়ে মাতিলে তুমি ইয়াৰ পৰা যোৱা কিনো মানে মুখলৈ চাই ৰৈ আছা যোৱা হ'ব তুমি কিন্তু আবেলি কিন্তু ওলাই আহিব লাগিব মই সেই দলংখনৰ ওচৰ ৰাস্তাটোত ৰৈ থাকিম তুমি যেনেকৈ নহয় আহিব লাগিব হ'ব দিয়া যোৱা যাম এতিয়া তুমি যোৱা নহ'লে দুটা কি ইয়াতে পিটিব তুমি যোৱা হ'ব দিয়া আবেলি কিন্তু আহিবা দেই মই ৰৈ থাকিম মাজনী তুমি বাহিৰত কি কৰি আছা একো কৰা নাই ভিতৰত ইমান গৰম লাগিছে বাহিৰত বতাহ লওঁ বুলি আহিলো তুমি আকৌ বাহিৰলৈ কিয় আহিলা বাহিৰলৈ ওলাই আহিছিলো আহোঁতে দেখিলো গৰুজনীয়েচোন গোটেই ফুলখিনি খাই আছে সেই গৰুজনীকে খেদি কৰি লওঁতে অলপমান দেৰি হ'ল হয় দিয়া তুমি অকণমান সময় ধৈৰ্য ধৰিব নোৱাৰা নেকি কৈছো ব'লা ভিতৰলৈ ব'লা গৰুজনীও বৰ অসভ্য ইমান খেদিছো নাযায় জানানে বজাই তৰণি পোৱা নাই মই হ'ব দিয়া আহা ভিতৰলৈ আহা এতিয়া হ'ব গৈছো ব'লা এই পাগলটোৱে কেতিয়াবা মোক ফচাই মাৰিব সি যে নিজে ফচিব মোকো ফচাব হে ভগৱান বচাবা আৰু সি পিটন খাই খাব মোক নোখোৱাবা দেই মায়ে কিবা কাম কৰিব মাতিছে চাগে কামখিনি কৰি লওঁ তাৰপাছত আবেলি তাক লগ কৰি আহিব লাগিব নহ'লে মাথাটো মোৰ খাই দিব গোটেই ৰাতিটো অসভ্যটোৱে ই ক'ৰবাত লুকাই পেলাই চাই থকা নাইতো মায়ে দেখি গৈছে নেকি বাহিৰলৈ আহিলে সিও মোৰ ওচৰত কথা পাতি আছিল কি হ'ব বাৰু সিও মানে বুজি নাপায় মই যদি আজি পিটন খাওঁ নহয় ইয়াক মই বজাই দিম এডালো চুলি নাৰাখিম গোটেইকেইডাল ডালকে ছিগিম ভিতৰলৈ যাওঁ কি কাম আছে কৰোঁগৈ বাচন কেইটামান আছে ধুই দিবি নেকি তুমি এইটো কথা ক'বলৈকে মোক বাহিৰলৈ বিচাৰি আছা হয় দিয়া মানে তোমাৰ পৰা এক ছেকেণ্ডো থাকিব নোৱাৰা হৈছো আজিকালি পৰিস্থিতিটো দেখা নাই জানো কি হৈ আছে সেইকাৰণেহে মই তোক বিচাৰি ফুৰোঁ পৰিস্থিতি বৰ বেয়া আজিকালি এজনী ছোৱালী অকলশৰে বাহিৰত থাকিবই নোৱাৰা হৈছে সেইকাৰণেহে মই তোক বিচাৰি ফুৰোঁ বেলেগ ক'তো যোৱা নাই নহয় বাহিৰলৈ গৈছো সেইটো তুমি ইমান চিঞৰি মোক বাহিৰত বিচাৰি যাব লাগে নেকি বাচনকেইটা ধুই পেলাই মই আবেলি অলপ ওলাই যাম মোৰ কাম এটা আছে ক'ত যাবি কাৰ লগত যাবি বেলেগ ক'তো নাযাওঁ দিয়া মোৰ লগৰ সেই প্ৰিয়ংকাহঁতৰ ঘৰলৈহে যাম হ'ব দে তই প্ৰিয়ংকাহঁতৰ ঘৰলৈ যাবি মই অকণমান ওলাই যাব লাগিব বজাৰ অলপ কৰিব আছে মই কৰি লৈ আহিম দুজনী একেলগে ওলাই যাম ৰহ হ'ব দিয়া তুমি কোনফালে বজাৰলৈ যাবা চমু ৰাস্তাটো দিয়ে যাম আৰু বাচিছো তেনেহ'লে তাক লগ কৰিব পাৰিম হয় অকলে কি বকিছ নাই তুমি চমু ৰাস্তাটো দি যাবা যে সেইকাৰণে মই বাচন ধুই ওলাওঁগৈ দেই তুমি ওলোৱা বাচনগাল ধুওঁতে নখগাল লেতেৰাই হ'ল ইয়াৰ আগত কেনেকৈ উলিয়াম বাৰু যি হয় হ'ব নখকেইটা লুকুৱাই থাকিম কিয় বা মাতিছে লগ কৰি আহোঁগৈ তাকো ভাগ্য ভাল মা সিটো চাইডে যাবৰ কাৰণেহে সেই দলঙৰ ওচৰত মোক লগ কৰিম বুলি ক'লে মই বোলো আজি ফচিলোৱে আৰু মাক মাতো ৰখ মা ওলাই হ'লনে নাইবা মা তোমাৰ ওলাই হ'লনে মোৰ কিন্তু হ'ল দেই দেৰি হ'ব সোনকাল কৰা আহিলা তুমি নাহিবা বুলি ভাবিছিলোঁ মই নাহিলে জানো তুমি মোক ৰাতিটো শান্তিয়ে শুবলৈ দিবা সেইকাৰণে আহিলোঁ উপায়তো নাই এনেকুৱা কথা নহয় দেহাজনী তোমাক মই বহুত ভাল পাওঁ তোমালৈ বহুত মনত পৰি থাকে সেইকাৰণেহে তোমাক মাতিছোঁ ভাগ্য ভাল মাও বজাৰলৈ ওলাই আহিছে এতিয়া এইটো ৰাস্তাটো নাহিলে সিটো চমু ৰাস্তাটো দিয়ে গুচি গ'ল কোনোমতে বা মই বোলো আজি তোমাক লগ কৰিব নোৱাৰিবে নেকি ভগৱান আছে নহয় আমাৰ দুটাক লগ কৰিব দিবতো হ'ব তুমি গাড়ী এখন লৈ সেনেকৈ ৰাস্তাই ঘাটে বহি মই কথা পাতিব নোৱাৰোঁ গাড়ী এখন ল'লে গাড়ীত উঠি দুইটা ফুৰিবলৈ যাম এনেকৈ কৰি আৰু মানুহৰ আগত এনেকৈ কৰিব এতিয়া বয়স নাই দেই হ'ব দেহাজনী মই চাকৰিটো কৰি লওঁ চাকৰি এটা পালে মই তেতিয়া প্ৰথম গাড়ী এখনেই ল'ম তেতিয়া দুয়োটাই সেই গাড়ীখনত উঠি বহুত দূৰলৈ ফুৰিব যাম হ'ব এতিয়া সেই ৰাস্তাটোতে বহু দিয়া এতিয়া কোৱা এনেকৈ তুমি লিলিমাই কৰি থাকিবানে সোনকালে বিয়াখন পাতিবা মোৰ বয়স হৈ নাথাকেতো মোক বিয়া দি দিব ঘৰত হ'ব দিয়া মই তোমাক সোনকালে বিয়া পাতিম এতিয়া চিন্তা নকৰিবা
হয় হয় পলুৱা নহ'লে দুইটাক ইয়াতে আঁঠুকৰ খাব এতিয়া পলুৱা মই ক'ত পলাব লাগে এতিয়া সাহসটো কিয় নাই কিয় মাতবোৰ নাইকিয়া হ'ল যে সি মোৰ ওচৰৰ পৰা কেতিয়া উঠি গ'ল এয়া ভাল পোৱা এয়া সাহস এইটো কুকুৰ চালা পাগলটো মোক শেষ কৰি দিলে ৰাতি পাবি বজাম দে তই মোলৈ ফোন কৰা আছিল তোক মই কি কৰোঁ তই মোক ইয়াত এৰি থৈ মায়েৰক দেখি পেলাই পলালি চালা অসভ্য কুকুৰৰ বাচ্চা কি কৈ থাকি মই যাওঁগৈ ঘৰলৈকে যাওঁগৈ তাহলে ঘৰতে মই টিভিটোকে চাই থকাই ভাল আছিলে